6 মে'ৰ নিশা 12 বজালৈকে বিশ্বত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 3,07,88,500 জন। মৃত্যু হোৱা লোকৰ সংখ্যা 2,61,901 জন। আটাইতকৈ বেছি লোক মৃত্যু হৈছে আমেৰিকাত 73,234। আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছে আমেৰিকাত 12,46,462 জন। কেইখনমান দেশত কৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য। আমেৰিকা 73,234, স্পেইন 25,857 জন, ইটালী 29,684 জন, ফ্ৰান্স 25,531 জন, চীন 4,633 জন, ইৰাণ 6,418 জন, ইংল্যান্ড 30,076 জন, বাংলাদেশ 186 জন, পাকিস্তান 544 জন, নেপাল শূন্য, রাশিয়া 1537 জন, গ্রিস 147 জন, জাপান 556 জন, ভারত 1785 জন। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 52,559 জন। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যা 1785 জন। ভাৰতত বিভিন্ন ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা: অসম 46, মহাৰাষ্ট্ৰ 16,758, গুজৰাট 6,625, দিল্লী 5,104, মধ্যপ্ৰদেশ 3,138, ৰাজস্থান 3,317, তামিলনাডু 4,829, উত্তৰ প্ৰদেশ 2,998, অন্ধ্ৰপ্ৰদেশ 1,777, তেলেংগানা 1,107, পশ্চিমবংগ 1,456, জম্মু কাশ্মীৰ 775, কৰ্ণাটক 693, পঞ্জাব 1,526, কেৰালা 503, বিহাৰ 542, হাৰিয়ানা 594, উত্তৰাখণ্ড 61, চণ্ডীগড় 124, লাডাখ 42, আন্দামান আৰু নিকোবৰ 33, চণ্ডীগড় 59, ঝাৰখণ্ড 127, মণিপুৰ 2, অৰুণাচল প্ৰদেশ 1, মিজোৰাম 1, মেঘালয় 12। কৰোনাক লৈ গৱেষণা কৰি থকা চীনা গৱেষক আমেৰিকাত হত্যা। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বিষয়ক লৈ গুৰুত্বপূৰ্ণ গৱেষণা কৰি থকা চীনৰ এগৰাকী বিজ্ঞানীক আমেৰিকাত পেলাই হত্যা কৰা হৈছে। যোৱা বুধবাৰে এই কথা পোহৰলৈ আনিছে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে। প্ৰকাশিত খবৰ অনুসৰি আমেৰিকাৰ পিটছ বিশ্ববিদ্যালয়ৰ অধ্যাপক চীনৰ 37 বছৰীয়া বিংগ লেওক আমেৰিকাৰ নিজা বাসগৃহতে পেলাই হত্যা কৰে দুৰ্বৃত্তই। আৰক্ষীয়ে উদ্ধাৰ কৰাৰ ভিতৰত দেহত ডিঙি, কান্ধ আৰু হাত-ভৰিত গুলীৰ আঘাত থকা সতৰি কৰিছে সংবাদ মাধ্যমে। CNN-ৰ খবৰ অনুসৰি তদন্তকাৰী সংস্থাই বিজ্ঞানী লিউক হত্যাকাৰকটো মেৰ্ছ অৱস্থাত উদ্ধাৰ কৰিছিল। লিউৰ ঘৰৰ পৰা কিছু নিলগত এখন বাহনত উদ্ধাৰ হয় হত্যাকাৰী 46 বছৰীয়া ব্যক্তিগৰাকীৰ মৃতদেহ। আৰক্ষীৰ মতে এজনে সিজনক অগ্ৰাহ্য কৰে। Coronavirus cases in India cross 50,000 after doubling in 11 days. The Ministry of Health and Family Welfare announced on Thursday that the total number of coronavirus cases in India has risen to 52,952 after doubling in 11 days. Meanwhile, the death toll due to coronavirus in India has reached 1,783. Out of the total cases, 35,902 cases are active, while 15,267 patients have been correct discharged or migrated.
1 নম্বৰ ৰাজ্যত পুনৰ এজন কৰোণাত আক্ৰান্ত কাছাৰৰ এজন লোকৰ দেহত সংক্ৰমণ কৰোণা ৰাজ্যত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 45 জনলৈ 2 নম্বৰ খবৰটো মাত্ৰ 3 দিনৰ ভিতৰত ত্ৰিপুৰাত অত্যাধিক পৰিমাণে বৃদ্ধি পাইছে কৰোণাত আক্ৰান্ত ৰোগী বুধবাৰো ত্ৰিপুৰাত 22গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-19 3 নম্বৰ খবৰ সীমান্তত অশান্ত বিয়পোৱাৰ চেষ্টা পাকিস্তানৰ জম্মু কাশ্মীৰ পাকিস্তানত পাক সেনা গুলীবৰ্ষণ ভাৰতীয় সেনাই দিছে প্ৰত্যুত্তৰ 4 নম্বৰ খবৰ সুৰাৰ বিক্ৰী লৈ দিল্লী আৰক্ষীৰ বুধবাৰে নিশা মিলিত এক বিশেষ বৈঠকত অনলাইন সুৰা বিক্ৰীৰ ক্ষেত্ৰতো বিবেচনা কৰা হয় এই বৈঠকত 5 নম্বৰ খবৰ বুধবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত চাংলাং আৰক্ষী আছাম ৰাইফলছৰ সৈতে যৌথ অভিযান চলাই নগৰ বিদ্ৰোহী সংগঠন NSCN ৰিফৰ্মেশ্যন গোটৰ 2গৰাকী শীৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 6 নম্বৰ কইনাধাৰৰ পিছত বুধবাৰে বিতৰ্কিত RTI কৰ্মী দলাল বৰা ৰুক্মিণী গাঁৱৰ প্ৰসাদু কম অট্টালিকাত পৰিল প্ৰশাসনৰ হাতোৰা কেইবাবাৰো নটিচ প্ৰেৰণ কৰাৰ পাছত প্ৰশাসনে গ্ৰহণ কৰে এই কঠোৰ সিদ্ধান্ত ৰাজস্থানৰ যাদৱপুৰত 30গৰাকী BSF জোৱান আক্ৰান্ত হৈছে কৰোণাত বুধবাৰে এই কথা সদৰি কৰে ৰাজস্থানৰ স্বাস্থ্য বিভাগে 8 নম্বৰ খবৰ অসমৰ প্ৰথমজন কৰোণা ৰোগী জামাল উদ্দিনক বুধবাৰে যাবলৈ দিয়া হয় ঘৰলৈ বুধবাৰে SMCHৰ পৰা ৰিলিজ 9 নম্বৰ খবৰ মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ কৰোণা আক্ৰান্ত হৈ হোৱা মৃতকৰ সংখ্যা চিহ্নিত কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনক উল্লেখ্য যে দুয়োখন ৰাজ্যৰ মিলাই মৃতকৰ সংখ্যা পাৰ কৰিছে 1 সহস্ৰাধিকৰ ঘৰ 10 নম্বৰ বিদেশৰ পৰা দিল্লীলৈ অহা সকলো 14 দিনৰ কোৱাৰেণ্টাইনত থাকিব লাগিব এই নিৰ্দেশ জাৰি কৰিছে দিল্লী চৰকাৰে 11 নম্বৰ কৰোণাত আক্ৰান্ত দিল্লীৰ প্ৰথমগৰাকী আৰক্ষীৰ মৃত্যু উল্লেখ্য যে দিল্লীত 70গৰাকীতকৈ অধিক আৰক্ষীৰ লোক আক্ৰান্ত হৈছে কৰোণাত 12 নম্বৰ যোৱা 24 ঘণ্টাত মুম্বাইৰ পুনেত কৰোণা ভাইৰাছত আক্ৰান্ত 99 জন লোক এই সময়ছোৱাত পুনেত কৰোণাত আক্ৰান্ত হৈ মৃত্যু 7 জনৰ 13 নম্বৰ তেলেংগানাত কোভিড-19 আক্ৰান্ত আৰু 11 জন লোক ৰাজ্যখনত 1107 জনলৈ বৃদ্ধি পাইছে কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা 14 নম্বৰ বুধবাৰে ৰাজস্থানত কৰোণা ভাইৰাছত আক্ৰান্ত 159 জন লোক লগতে ৰাজ্যখনত বুধবাৰে কৰোণাত আক্ৰান্ত হৈ মৃত্যু 4 জনৰ 15 নম্বৰ জ্যেষ্ঠ সাংবাদিক পদ্মেশ্বৰ চিত্ৰকৰ আৰু নাই মহানগৰীৰ দিছপুৰ পলিক্লিনিকত বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে 16 নম্বৰ দুৰ্নীতিৰ অভিযোগত নিলম্বন জিলা কৃষি বিষয়া বৰপেটা জিলা কৃষি বিষয়া কৃষ্ণকান্ত পাঠকক তাৎক্ষণিকভাৱে নিলম্বন পাঠকৰ বিৰুদ্ধে PM কিষাণ আঁচনি হিতাধিকাৰী বাছনিত খেলিমেলিৰ অভিযোগ বৃহস্পতিবাৰৰ পৰা গুৱাহাটীৰ ফেৰী সেৱা 50% যাত্ৰীলৈ যাত্ৰা কৰিব পাৰিব ফেৰীসমূহ 18 নম্বৰ জম্মু কাশ্মীৰত সেনাৰে হোৱা ভয়াৱহ সংঘৰ্ষত নিহত হল দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ৰিয়াজ নাইকু পুলৱামাত কেইবা ঘণ্টা ধৰি চলোৱা অভিযানৰ অন্তত নিহত হল হিজবুল মুজাহিদৰ দুৰ্ধৰ্ষ কমাণ্ডাৰ ৰিয়াজৰ লগতে আন এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী 19 নম্বৰ বুধবাৰে তেলেংগানাৰ পৰা ভোপাল বাহিগঞ্জ ষ্টেচনত উপস্থিত হয় স্পেচিয়েল ৰেল 1030 জন শ্ৰমিকক কঢ়িয়াই অনা হয় এই ৰেলখনত 20 নম্বৰ 14 আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে 21 নম্বৰ উত্তৰ প্ৰদেশত কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা 2998 জনলৈ বৃদ্ধি বুধবাৰে ৰাজ্যখনত 118 জনৰ লোকৰ দেহত ধৰা পৰে কোভিড-19 উপস্থিতি 22 নম্বৰ অহা 11 মে'ত উচ্চ ন্যায়ালয়ত হ'ব BTCৰ গোচৰৰ পূৰ্ণাংগ শুনানি BTC ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল PPFে উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থীৰ বাবে ৰেডিঅ' ক্লাছৰ ব্যৱস্থা আকাশবাণীৰ যোগে শিক্ষাৰ্থীক পাঠদানৰ ব্যৱস্থা AHSECৰ
24 নম্বৰ খবৰ লকডাউনৰ ফলত সমগ্ৰ দেশৰ লগতে বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে অসমৰ ঔদ্যোগিক কেইবাখনো। অকল চাহ উদ্যোগত লোকচান হৈছে প্ৰায় 600 কোটি টকা। 25 নম্বৰ বিশ্বজুৰি কৰোনা ভাইৰাছৰ সংহাৰৰ মাজতে আশাৰ খবৰ কোভিড-19 ভেকচিন আৱিষ্কাৰৰ দাবী ইজৰাইলৰ। ইটালীয়েও দাবী কৰিলে কৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ ঔষধ আৱিষ্কাৰৰ কথা।